নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক ষ্টাডি উইথ ট্ৰিক চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যোৱা 24 মে তাৰিখে SLPRBৰ দ্বাৰা অসম বন বিভাগত 1081টা পদ মুকলি হৈছে আপোনালোকে ইয়াত অফিচিয়েল নটিফিকেশ্যন ভিডিঅ ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব তাৰ আগতে আহকচোন ভিডিঅটো প্ৰথমে চাই লওক সো বন্ধু বান্ধৱীসকল এই চাই লওক 24/5/2020 চনত এই নোটিফিকেশনটো ওলাইছে ইয়াৰ ৰিকুৱাৰমেন্ট ফৰ 144টা পোষ্ট ফৰেষ্টাৰৰ বাবে 11টা পোষ্ট ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 বাবে 812টা পোষ্ট ফৰেষ্ট গাৰ্ডৰ বাবে 35টা পোষ্ট সাৰ্ভেয়ৰ বাবে 28টা পোষ্ট মাহুতৰ বাবে এটা পোষ্ট কাৰ্পেন্টাৰ বাবে 50টা পোষ্ট ড্ৰাইভাৰৰ বাবে আছে ইয়াৰ দৰমহা নিৰিখত যথেষ্ট ধুনীয়া 14000 পৰা 60500 লৈ সবতে একেই সমানে আছে কিন্তু গ্ৰেড পে সমূহ বেলেগ আছে বন্ধু বান্ধৱীসকল এই পোষ্টসমূহ কেটেগৰী ওয়াইজত এনেদৰে ভাগ কৰি দিয়া হৈছে মানে জেনেৰেলৰ কিমান ওবিসিত কিমান এসসিত কিমান এসটি কিমান তেনেকুৱা ভাগ কৰি দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া আলোচনা কৰিলো প্ৰথমে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰেষ্টাৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাহুত কাৰ্পেন্টাৰ আৰু ড্ৰাইভাৰৰ কাৰণে দিছে যে মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আৰু লগতে অসমত বাস কৰা হ'ব লাগিব আৰু 2 নম্বৰ দিছে হেজনৰ যিজনে এপ্লাই কৰিব হেজনৰ এপ্লিকেন্ট জনৰ এমপ্লয়ি এক্সচেঞ্জৰ ৰেজিষ্টাৰ থকা হ'ব লাগিব বয়স দিছে candidate should not be more than 30 years and less than 21 year মানে 38 বছৰ বয়সতকৈ বেছি হ'ব নালাগিব আৰু 21 বছৰ বয়সতকৈ কম হ'ব নালাগিব এজ ফৰ ফৰেষ্ট গাৰ্ড সাৰ্ভেয়ৰ মাহুত আৰু কাৰ্পেন্টাৰ ড্ৰাইভাৰৰ বাবে দিছে 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব অৱশ্যে এজ ৰিলেক্সেশন দিছে 5 ইয়াৰ দিছে STSC আৰু STP ৰ কাৰণে দিছে 3 বছৰ দিছে আপোনাৰ OBC আৰু MOBC ৰ কাৰণে বয়সৰ ৰেহাই ইটো বন্ধু বান্ধৱীসকল এয়া হ'ল এটা বিশেষ নোটিফিকেশন তেওঁলোকে জাৰি কৰিছে যে যোৱা 2016 চনৰ ডিসেম্বৰৰ 22 তাৰিখে এটা নোটিফিকেশন আহিছিলে এইখনে নোটিফিকেশন আহিছিলে কিন্তু বিশেষকৈ ফৰেষ্ট গাৰ্ড আৰু কাৰ্পেন্টাৰৰ বাবে পদ মুকলি হৈছিলে যদি সেইখিনি সময়তে কোনোবাই এপ্লাই কৰিছিলে তেন্তে তেওঁলোকে এতিয়া পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ কোনো প্ৰয়োজন নাই কাৰণ তেতিয়া এপ্লাই কৰা বিলাকৰ নামও এতিয়া একচেপ্ট কৰা হৈছে বন্ধু বান্ধৱীসকল এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি চাইলো ফৰেষ্টাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত 2 নম্বৰ দিছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 বাবে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফৰ ৰিকগনাইজ কলেজ যিকোনো কলেজৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমত আৰু এনটিসি লাগিব মানে ITI কৰা হ'ব লাগিব ফৰেষ্ট গাৰ্ডৰ কাৰণে হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সাৰ্ভেয়ৰ কাৰণে মেট্ৰিক পাস কৰা হ'ব লাগিব আৰু ড্ৰাফটসম্যানশিপ এখন সাৰ্টিফিকেট লাগিব মাহুতৰ কাৰণে 8 পাস হ'লে হ'ব কিন্তু 3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব কাৰ্পেন্টাৰ কাৰণে HSLC পাস কৰা হ'ব লাগিব ড্ৰাইভাৰ কাৰণে HSLC পাস কৰা হ'ব লাগিব কিন্তু LNV সাৰ্টিফিকেটটো থাকিব লাগিব বি নম্বৰ ক্ৰাইটেৰিয়া হ'ল ফিজিক্যাল ষ্টেণ্ডাৰ্ড আপোনালোকে চাই ল'ব পাৰিব হাইটটো কিমান চেষ্ট কিমান ছোৱালীৰ কাৰণে কিমান ল'ৰাৰ কাৰণে কিমান ফৰেষ্ট গাৰ্ডৰ কাৰণে কিমান চাই ল'ব পাৰিব আপোনালোকে
কেনেদৰে এপ্লাই কৰিব ইয়াত গোটেই ডিটেইলছটো আপোনালোকে নটিফিকেশ্যন চাই পাছপোৰ্ট কিমান ফটো কিমান কি কপি দিব লাগিব সাইজটো কিমান হ'ব লাগিব কি সিগনেচাৰ সাইজটো কিমান হ'ব লাগিব আপোনালোকে চাই ল'ব পাৰিব ডকুমেন্ট কি আপলোড কৰিব লাগিব হয়তো মই নেক্সট ভিডিঅ'ত ইয়াৰ বিতংভাৱে আলোচনা কৰিম কেনেকৈ এপ্লাই কৰিব লাগিব কি ডকুমেন্ট দিব লাগিব কিমান সাইজৰ বনাব লাগিব এইবোৰ মই পাছত আলোচনা কৰিম নেক্সট ভিডিঅ'ত তো বন্ধু বান্ধৱীসকল ইয়াৰ বিশেষ তেনেকুৱা নাই ইয়াৰ আৰু এটা আছে এই কেনেদৰে সিলেকশন প্ৰসেছটো কেনেকুৱা হ'ব সিলেকশন প্ৰসেছটো দুটা ষ্টেজত হ'ব ফেজ 1 ফেজ 2 বুলি আছে প্ৰথম ফেজটোত হ'ব আপোনাৰ ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট সেকেন্ড ফেজত আপোনালোকৰ হ'ব রিটেন টেষ্ট লৰাই দৌৰিব লাগিব খোজ কাঢ়িব লাগিব 26 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত আৰু ছোৱালীয়ে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজ কাঢ়িব লাগিব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভালদৰে চাই পেলাই আপোনালোকে এপ্লাই কৰিব ঠিক আছে ইয়াত বহুতো ক্ৰাইটেৰিয়া দিয়া আছে মই এটা পোষ্টত এপ্লাই কেনেদৰে কৰে তাৰ বিষয়ে ভিডিঅ' বনাম তেতিয়া মই এটা পোষ্টৰ ক্ৰাইটেৰিয়া যিকোনো বস্তু ভালদৰে বিতং কৰিম ধন্যবাদ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'সমূহ পাই থাকে ধন্যবাদ জয় আই অসম